প্ৰশ্ন 1 নাৰদে ব্যৱহাৰ কৰা বীণাখনৰ নাম কি? এ কাশ্যপী, বি বীণাপাণি, চি সাৰংগী, ডি সুতুলী। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কাশ্যপী। প্ৰশ্ন 2 অসমত জুইশলা কাৰখানা ক'ত আছে? এ ধুবুৰী, বি নগাঁও, চি গুৱাহাটী, ডি তেজপুৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ধুবুৰী। প্ৰশ্ন 3 অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? এ কনকলতা বৰুৱা, বি মুকুন্দ কাকতি, চি খৰ্গেশ্বৰ তালুকদাৰ, ডি মণিৰাম দেৱান। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি খৰ্গেশ্বৰ তালুকদাৰ। প্ৰশ্ন 4 বৰষুণৰ পানীত কি ভিটামিন থাকে? এ ভিটামিন, বি ভিটামিন, চি ভিটামিন, ডি ভিটামিন। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ভিটামিন। প্ৰশ্ন 5 পৃথিৱীৰ সকলোতকৈ দীঘল নদী কোনখন? এ আমাজন নদী, বি নীল নদী, চি মিছিছিপি নদী, ডি যমুনা নদী। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি নীল নদী। প্ৰশ্ন 6 পৃথিৱীত সৰ্বাধিক মাত্ৰাত কি পোৱা যায়? এ পানী, বি জংঘল, চি মাটি, ডি অক্সিজেন। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি অক্সিজেন। প্ৰশ্ন 7 কি জন্তুৱে মানুহতকৈ বেছি গছপুলি ৰোপণ কৰে? এ কাছ, বি শহাপহু, চি কেৰ্কেটুৱা, ডি বান্দৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি কেৰ্কেটুৱা। প্ৰশ্ন 8 কি ফলৰ গুটি বিষাক্ত? এ কঁঠাল, বি আপেল, চি আনাৰস, ডি আম। আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি আপেল। প্ৰশ্ন 9 কলগেট কোনখন দেশৰ কোম্পানী? এ আমেৰিকা, বি ভাৰত, চি চীন, ডি জাপান। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ আমেৰিকা। প্ৰশ্ন 10 চন্দ্ৰলৈ যোৱা প্ৰথম জন্তুবিধৰ নাম কি? এ বান্দৰ, বি মেকুৰী, চি কুকুৰ, ডি নিগনি। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি কুকুৰ। প্ৰশ্ন 11 লালকিল্লা বনাবলৈ কিমান বছৰ লাগিছিল? এ 10 বছৰ, বি 20 বছৰ, চি 18 বছৰ, ডি 12 বছৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 10 বছৰ। প্ৰশ্ন 12 কি জন্তুৱে থিয় হৈ টোপনি যায়? এ ভালুক, বি ঘোঁৰা, চি হাতী, ডি জিৰাফ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ঘোঁৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতত সৰ্বাধিক প্ৰচলিত ভাষা কোনবিধ? এ হিন্দী, বি তামিল, চি সংস্কৃত, ডি মাৰাঠী। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ হিন্দী। প্ৰশ্ন 14 ভাৰতৰ কোনখন ৰাজ্যত পাকিস্তান নামৰ গাঁও আছে? এ কেৰেলা, বি বিহাৰ, চি গোৱা, ডি ৰাজস্থান। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বিহাৰ। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে 15 ক'লা ৰঙৰ গোলাপ ফুল ক'ত পোৱা যায়? এ ভাৰত, বি চীন, চি তুৰ্কী, ডি আমেৰিকা। এই চাৰিওটা অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি তুৰ্কী।